Hello everyone, welcome back to my channel. I hope you all are doing good. Mor khubei bhal. Aru aji mahasaptami. Hokoluge mor falor pra mahasaptamir shubha kamana janalu. Aru hokolore jate ei bosortu bhale bhale par hoy tari kamana korilu. মই যেহেতু কলকাতাত আছো আৰু কলকাতাত দুৰ্গা পূজা বহুত ডাঙৰকৈ বহুত ধুমধামেৰে পতা হয় সো ভাবিলো যে এটা ব্লগে বনাও গা পা ধুই ৰেডি হৈ গলো আৰু উলাম আৰু লাহেকে দুৰ্গা পূজা চাবলৈ সো মই কত যাম আৰু কোৰ দুৰ্গা পূজা কেনেকা ধুনিয়া হৈছে মই সকলোখিনি দেখাম যেহেতু মই ইয়াতে ইমান ভালকৈ চিনি নাপাও তথাপিও ট্ৰাই কৰিম ক্যাব অটো এইবোৰ লৈ পেলে যাবলৈ আৰু বহুত ট্ৰাফিকো হ'ব বহুত লেটো হ'ব পাৰে So, jiki na hok side ko mur logate vlog to stay tuned. So, ami ulaisu puja sabo karone ma mur friends or logot jam. Kot puja sa apnaloko ko dekhai loi goi thikim. Tia ami Newton phale goi asu besi dur joa na hobo. Amote bahut late ho jabo aru gari to bahut problem hoy. Nijor gari nai jetia. So Newton phale dekhai asu. Dekhai na sai. मैं सो इटे विश्वरंग गेटर शॉट इटे विश्वरंग गेट एंड रेस्टोरेंट और मोर फ्रेंडे सब इमान धुनिया सजाई दिसे धुनियाके सजाई दिसे গছবিলাকতো লাইট লগাইছে ইমান ধুনীয়া লাগিছে DLF ওয়ানৰ ফালে আৰু গৈ আছো আমাৰ ভিতৰত আছে খোজকাঢ়ি গৈ আছো আৰু ইফালে সাইডে সাইডে দেখিছে আপোনালোকে ইমান খানাৰ ষ্টল আছে একদম ভোক লাগি যায় বাট এবাৰ মাৰ দৰ্শন কৰি লওঁ এইটো এপাৰ্টমেণ্টৰ পূজা আছে ভিতৰত বুঝতে পারেনি তাদেরকে অনুরোধ আপনারা দয়া করে আমাদের মঞ্চের সামনে এসে ওয়ানৰ পৰা এতিয়া এক্সিছ মলৰ অপজিট চেণ্ট্ৰেল হলৰ ওচৰত গৈ আছোঁ তাতে একচুৱেলি মেলা হৈ আছে মেলাখন দেখাওঁ আপোনালোককো আৰু ইয়াৰে ৰাস্তাবোৰ ইমান ধুনীয়া সজাইছে লাইটেৰে এনেকুৱা লাগি আছে দুৰ্গা পূজা কম দিৱালী বেছি লাইট খালি এইটো নিউ টাউন বাছ ষ্টেণ্ড ইমান ধুনীয়া আৰু মানুহ বহি আছে চবফালে আমি অলপমান বহিছোঁ খোজকাঢ়ি ভৰি বিষাই গৈছে
মলৰ পূজা মণ্ডপত আহি পালোঁ বহুত ধুনীয়া ভিউ ভিতৰত গৈ ভালকৈ দেখাই আছোঁ মানুহ পুৰা আৰু পুৰা ডিচিপ্লিনত গৈছে ইফালৰ পৰা এক্সিট ইফালৰ পৰা এণ্ট্ৰি ইয়াতে চবে এনেকৈ ৰখি আছোঁ 15 মিনিটছ হৈ গ'ল একচুৱেলি ইয়াতে গ্ৰুপ হিচাপত যাব দিছে ফাইনেলি সোমাই আহিলোঁ আৰু বহুত মানুহৰ ভিৰ আৰু চবে একদম ফটো তোলাত বিজি আৰু ইমান ধুনীয়া সজাইছে মণ্ডপটো আৰু ভিতৰলৈ বলক আৰু ধুনীয়া সজাইছে ভিতৰত আহিও আকৌ ৰখিবলগীয়া হৈছে ইয়াতেও লাইন পূৰা মানুহৰ আৰু সেই তেনেকুৱাই গ্ৰুপ হিচাপত যাব দিব আৰু বেছি ভিৰ কৰিব নিদিয়ে আৰু 1 ছেকেণ্ডো ফটো তোলাৰ কাৰণে টাইম নিদিয়ে আপুনি ফটো তুলিবৰ কাৰণে ৰখিবই নোৱাৰিব আৰু এয়া চাওক ইমান ধুনীয়া মাই গুডনেছ ফাইনেলি দুৰ্গা মাৰ দৰ্শন কৰিলোঁ আৰু মণ্ডপটো ইমান ধুনীয়া সজাইছে মানে দেখিয়ে পুৰা ধুনীয়া লাগি যায় আৰু ইয়াতে এটা বস্তু বহুত ভাল কৰিছে মানুহে ইয়াতে বহুত টাইম ফটো তুলি বা এনেই ৰখি পেলাই ভিৰ কৰি থাকিব নোৱাৰে যোনটো গ্ৰুপৰ লগত আহিছিলে আপুনি সেইটো গ্ৰুপৰ লগতে ওলাই যাব লাগিব আৰু খালি মানুহ খোজকাঢ়ি থাকিব ইয়াতে কাৰো ৰখাৰ একো চিষ্টেম নাই এয়া দেখিছে মানুহ আৰু 1 ছেকেণ্ড ফটো ৰখিব নিদিয়ে না এটা ফটো উঠাব পাৰি এন্ট্ৰি কৰিছোঁ মেলাৰ ফালে পূজা এটা চাইডত হৈছে আৰু এফালে মেলা হৈ আছে এতিয়া আমি মেলা চাওঁ বলক আমি বম্বে কাটিং কুলফি খাম ফাৰ্ষ্ট টাইমৰ কাৰণে ট্ৰাই কৰি চাম কেনেকুৱা হয় একচুৱেলি বনোৱা ষ্টাইলটোৱে ইউনিক আৰু ইয়াতে এনেকৈ কাট কৰি দিয়ে লাষ্টত চেৱাই নিচিনা হয় ৰ'ব দেখাইছোঁ মেলাৰ পৰা এতিয়া ওলাই পেলাই এতিয়া এক্সিছ মল যাম এক্সিছ মলতে কিবা খাম আৰু তাৰপিছত ঘৰ যাম আৰু বহুত ভাগৰ লাগিছে অলপমান বহিছোঁ ইয়াতে এক্সিছ মলৰ ওচৰতে এটা চিটিং এৰিয়া আছে আৰু চিলড্ৰেনছবোৰৰ কাৰণে খেলা জেগা আছে দেখাই আছোঁ এনেকৈ চবেই আহি পেলাই বহে এয়া চিলড্ৰেনৰ কাৰণে আৰু এইটো গোটেই চিটিং এৰিয়াটো ইমান ধুনীয়া লাগে আছে এনেকুৱা চিটিং এৰিয়া কালাৰফুল ইয়াতে পিকচাৰ্ছৰ কাৰণে বহুত ধুনীয়া এৰিয়া ফাইনেলি এক্সিছ মল আহি পালোঁ এখন ট্ৰেইন থিমৰ এখন ৰেষ্টুৰেণ্ট হয়
আৰু ৰেষ্টুৰেণ্টখনৰ নাম কেচৰিয়া জংচন। আহি পালোঁ এক্সেছ মল। জাষ্ট ঘৰত আহি পালোঁ আৰু বহুত ভাগৰ লাগিছে, ভৰি চৰি বিষাই গৈছে একদম। চ' আজিৰ ব্লগটো ইমানতে শেষ কৰোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্টো কৰি দিব, আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। টিল দেন টেক কেয়াৰ, টাটা, বাই বাই, গুড নাইট।